বন্ধুসকল বহু ক্ষেত্ৰত সামাজিক মাধ্যমত চৰ্চিত হৈ থকা দেখিবলৈ পোৱা গৈছে যে প্ৰতিগৰাকী পুৰুষে হেনো একোগৰাকী ধৰ্ষণকাৰী এই ক্ষেত্ৰত যিসকলে এই ধৰণৰ পোষ্টসমূহ শ্বেয়াৰ কৰি আছে তেওঁলোকলৈ মোৰ এটা প্ৰশ্ন যে যদিহে প্ৰতিগৰাকী পুৰুষে ধৰ্ষণকাৰী তেতিয়াহ'লে আপোনালোকৰ দেউতাক অথবা আপোনালোকৰ দদায়েক বা ভায়েক যদি আছে তেওঁলোকো নিশ্চিতভাৱে একোগৰাকী ধৰ্ষণকাৰী আৰু যদি তেওঁলোকো একোগৰাকী ধৰ্ষণকাৰী তেতিয়াহ'লে তেওঁলোকক শাস্তি দিয়াটো কিন্তু আপোনালোকৰ দায়িত্ব গতিকে বন্ধুসকল এইখিনি সময় আচলতে এনেকুৱা ধৰণৰ অনাৱশ্যকীয় বিতৰ্ক এনেকুৱা ধৰণৰ অনাৱশ্যকীয় কথাৰে সমাজত এটা লিংগ বৈষম্য সৃষ্টি কৰা নহয় ধৰ্ষণ এটা মানসিক অপৰাধ এটা মানসিকতা আমাৰ যুঁজ এই মানসিকতাৰ বিৰুদ্ধে হ'ব লাগে আমাৰ যুঁজ এটা লিংগ এটা জেন্ডাৰৰ বিপক্ষে কেতিয়াও হ'ব নালাগে আৰু যদি আমি এনেকুৱা ধৰণৰ এই ঘটনাসমূহক এটা লিংগৰ দৃষ্টিকোণেৰে বিচাৰ কৰোঁ এটা লিংগৰ দৃষ্টিকোণেৰে বিচাৰ কৰি ব্লেম গেম খেলিবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে মূল যিটো বিষয় সেই মূল বিষয়টোৰ পৰা কিন্তু আমি আঁতৰি হোৱা যাব গতিকে এই সময়টো